After a long time, guys, welcome back my YouTube channel. So আজি আহিছো জংগলত এইফালে আছে ধনিয়াহত আৰু দাও চাও লৈ আহিছো পুৰা একদম গাচা গাচা মাৰিম এইবিলাক বিজয় ভাই আছে এই পুৰা আমাজন জংগলত আছো আমি ओ भाई खतरनाक ओपी एक्सपीरियंस बोले तो जुई भाई रास्ता कौन फिने আছে চাই ল লং পেন্টত জিন্সৰ লগাইছো ন লং পেন্টত জিন্সৰ লগাইছো ন উঠিব পৰা নাই ফটছে মানে হেইফাল দি যাব লাগিব रास्ता भटक गया क्या मैं অলপ ভৰিলা পিছল পিছল হৈ থাকিব পাৰে পা ওই আজি আইয়ে গিৰিলো ৰে বা আহি গলো এতিয়া জগাত পুৰা জংগল আৰু দাও চাও পুৰা এটা লৈ লওঁ আৰু ইফালে আছে পাহাৰৰ টপ চাপ এৰিয়া কিমান ওখ পাহাৰ আৰু ইয়াতে আছে নেমু খেতি কৰা হৈছে পুৰা হাফ চাপ থাকিব কাৰণে ভয় আৰু বাকীটো একো নাই পুৰা নেমু খেতি কৰা আছে আৰু নেমু খেতি বুলি নহয় কি কি খেতি কৰা আছে আৰু ইপিনে আৰু জংগল আৰু বহুত বিশেষ একো নাই হাফ চাপৰে ভয় আৰু হাফ পেন্টটো লগাই আহিলো না সেইকাৰণে ভাল লগা নাই মানে লং পেন্ট এটা লগাই আহিব লাগিছিলে আৰু বাকী দুইজন আহি পেলাই আছে চাক জংগল কেনেকা এইটো পাহাৰ টপ এইটো পাহাৰবিলাক কাটি মানে একদম পাহাৰ কাটি একেবাৰে চফা কৰি দিছে মানে আৰু পাহাৰৰ নাম নিচান নাই এইবিলাক কি আৰু পুৰা গৰম ৰ'দটো দিয়া নাই হ'লে গৰমটো লাগি আছে আৰু সেয়া দুজন পাহাৰ বগাই আছে আৰু বহুত দূৰত আছে মই পিছত থাকি আহিলোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়া দুইজন ওপৰত উঠি আছে আজি খোৱা বোৱাতে ভৰি চৰি কাটিব নেকি আৰু কি জংঘল ফ্লিপকাৰ্ট জংঘল ক'ব লাগিব আৰু সেইটোতো এমাজন জংঘল বুলি নকওঁ সেই টপত উঠিব লাগিব বা কাটিব সেইয়া তাত অলপ বম্বু চম্বু কাটিম পুৰা টপত উঠিম এতিয়া পাহাৰৰ ওপৰত ভৰি চৰি বিষাই গৈছে আৰু উঠি দুজনটো পাই গ'ল ওপৰত মইহে আছো আৰু ক'ত পাম এনেকুৱা জীৱন পাহাৰত বগাই থকা যিটো সময় পাইছোঁ পুৰা বিন্দাছ জিলে জিন্দাগী আপুনি ভাও লাগিছো আৰু উঠিব আছে অলপ অলপকৈ উঠি আছো আৰু আজি ইয়াতে কেম্প বনাম আৰু থাকিম বহুত দুখ বে ইয়াৰ পৰা তলত নামি যোৱাটোহে মেইন বাকীটো একো নাই বাৰু বাকীটো একো নাই আৰু নামি যোৱা এতিয়া আমি 90,000 ওপৰত আছো ইয়াত তাপমাত্ৰা বহুত কম এতিয়া সৰ্দি লাগিছে আমাক ইয়াত মানে অক্সিজেনটো মানে বহুত কম ইয়াত তো অক্সিজেন নাপাওঁ আৰু বেছি ওপৰত নাযাওঁ আমি ইয়াৰ পৰা তলত নামি যাম নহ'লে আৰু বেছি ওপৰত গ'লে আমাৰ অক্সিজেন লাগিব না অক্সিজেনটো নাপাওঁৱে সেইটোত গ'লে 92 আপ আছে এইটাত আৰু আমি এতিয়া বৰ্তমান 90 লেভেলত বহি আছো সেইফালে চাওক সেইটো ওখ বস্তু দুইটা আছে এইটো আমাৰ ৰুম বোলে সেইটো আমাৰ ৰুমৰ ওপৰতে টাৱাৰ খুটা তাৰ ওপৰত হেলিকপ্টাৰ বহে আৰু এয়া